যে পৰীক্ষা পাতিছে এড্ৰে নেকি 1 কোটি টকা যদি সি জৰিমনা দিব পাৰে সি কিয় পৰীক্ষা দিব যাব সি গৰু নেকি সি বেলেগ কাম কৰিব এতিয়া সিদিনা মোক কমাৰ্চত কৈছে ডক্টৰ জুবিন গাৰ্গ বুলি নকবি এইটো নিলিখে নাই মানুহে পইচাৰ লগত মই কথা পাতি থাকোঁ নে পইচা বুম ফুটালে মই গালি পাৰিম প্ৰথম এটা কথা আপুনি আলফা বুলি কোৱাৰ কাৰণে মই কৈছোঁ দেই যে আলফা এবাৰ 15 আগষ্টত 25 ঠাইত বোম দিলে বহুত কথা ওলালে বোম দিলোঁ নুফুটিলে এইবিলাক কথা হ'লে মুখ্যমন্ত্ৰী বিধানসভাৰ মিনিষ্টাৰ্ছ কলনীত ফুটক ন প্ৰশ্নটো বেলেগ যে মিনিষ্টাৰ্ছ কলনীলে আহক বোমা ফুটাওক পইচাৰ লগত মই কথা পাতি থাকোঁ নে পইচা বুম ফুটালে মই গালি পাৰিম প্ৰথম সেইকাৰণে নুফুটাই না ফুটাব নোৱাৰে এনেই দি দিয়ে এইটো মানে এইটো বোম দিছোঁ এইটো এনেই এটা ট্ৰমা এটা মানে ক্ৰিয়েট কৰিবলৈ মানে অস্তিত্ব মানে মই আছোঁ সেইবোৰ মই ভালকৈ বুজি পাওঁ এইবোৰ মোৰ লগত কেতিয়াবা কথা হয়তো এইবোৰ নকওঁ এইবোৰ কি কৰি আছে এইবিলাক মই ইমানবাৰ ক'লোঁ ঘূৰি আহক নাহে নাহোঁ মই এতিয়া আহিবলৈ তেওঁ দিগদাৰ বুঢ়া হৈ গৈছে আৰু যিকেইজন আছে লগত মানে আপুনি চিনেমা চাবলৈ কয় নে বা আপোনাৰ চিনেমা চাইছে মই সেইদিনা কৈছোঁ মই ইণ্ডিয়াৰ ভিতৰত মই বোলো হেৰি য'ত আছে মানে তাতে চিনেমা হল খুলি দিওঁ চিনেমা ৰিলিজ হ'লে তাতো ৰিলিজ হ'ব তাত চাই থাকিব পাৰিবতো অন্ততঃ কিবা এটা এণ্টাৰটেইনমেণ্ট লাগে নহয় মানুহক অকল বন্দুক লৈ পেলাই বহি থাকিলে নহ'ব নহয় খাইছে বহিছে শুইছে বন্দুক লৈ পেলাই ক'ৰবাত বোমা দিম কিবা কিবি আলোচনা চলিছে ন দিছ ইজ নট আগবাঢ়ি যাব লাগে আমি আৰু এতিয়া ইয়াত এইবোৰ কৰি লাভ নাই নহয় ইণ্ডিয়ান আৰ্মি ইজ দ্য বিগেষ্ট আৰ্মি ইন দ্য ৱৰ্ল্ড আই থিংক চাইনাৰ পিছত তাৰ লগত যুদ্ধ কৰি লাভ নাই আমাৰ ল'ৰা মৰিব আমাৰ ছোৱালী মৰিব ৱাই থক কথা পতা বিশ্লেষণ কৰা কি প্ৰব্লেম আছে কোৱা কৰিব নে কিয় নকৰিব তেওঁৰো ল'ৰা ছোৱালী আছে আমি নাজানো অসমীয়া জানে নাজানে কাৰণ তেখেতসকল হয়তো বাহিৰতে আছে তেওঁলোকে মোৰ লগত অসমীয়া দেখা পালে তেওঁ অসমীয়াহে জানে বেলেগ ভাষা নাজানে তেওঁৰ নহয় তেওঁৰ পুতেকো আছে পঢ়া শুনা তাহাঁতি বাহিৰত পঢ়িছে বাৰু এতিয়া সেইদিনা মই আৰু এটা কথা কৈছোঁ যে এই মই চবকে গালি পাৰোঁতো মই দিনা বিজেপিকো গালি পাৰিছোঁ যে পৰীক্ষা পাতিছে এড্ৰে নেকি তাত আমাৰ CMে কৰি দিলে বোলে 1 কোটি টকা বা 10 কোটি টকা জৰিমনা হ'ব ইটো নিব নোৱাৰিব সিটো নিব নোৱাৰিব ইটো নিব নোৱাৰিব আৰু পৰীক্ষা দিবলৈ কেলৈ যাব তাতে পৰীক্ষা দিবলৈহে গৈছে যদি পৰীক্ষা দিওঁতেই যদি ভয় খুৱাই দিয়ে 1 কোটি টকা 1 কোটি টকা যদি সি জৰিমনা দিব পাৰে সি কিয় পৰীক্ষা দিব যাব সি গৰু নেকি সি বেলেগ কাম কৰিব 10 কোটিলৈকে কৰিছে দেট ইজ মানে সেইটো আম্বানী পুতেকে পাৰিব আমাৰ ল'ৰা ছোৱালী নোৱাৰে নহয় সেইকাৰণে যি টি কথা ক'ব নাপায় সেইটো মই ডাইৰেক্টলি কৈছোঁ মই সদায় ডাইৰেক্টলিয়ে কওঁ ল'ৰা ছোৱালী যেতিয়া পৰীক্ষা দিব গৈছে লেট দেম গ' ধুনীয়াকৈ বহক পৰীক্ষা দিয়ক যে এইটো নালাগে মোবাইলটো নালাগে সেইটো বাহিৰতো নিদিয়ে ইয়াতো নিদিয়ে মোবাইলটো তাতে থৈ আহিব ন এই কথাবিলাক আই ডোণ্ট লাইক ইট ইটছ লাইক ইটছ ফুলিছ টক্স বুলি ক'ম মই ডাইৰেক্টলি আপোনাৰ ডক্টৰেটৰ কথাও ক'লে যে আমাৰ মানুহবিলাক ইমান সহজ হয় দিল্লীত দিলে আমাৰ মানুহবিলাক কমি যায় আপুনি গম পাইছে চাগে সেইটো আপোনাৰ তেতিয়া আপোনাক ডক্টৰেট দিয়া আমি আপোনাক সদায় শুভেচ্ছা জনাইছোঁ এইটোৰ কাৰণে সেইবিলাক কথাত মই নোসোমাওঁ সেইটো মোক ডক্টৰেট নালাগে মই যিমান কিতাপ পঢ়িছোঁ বেছিভাগ ডক্টৰেটে পঢ়া নাই মই যিমান মোৰ নলেজ আছে বেছিভাগ ডক্টৰেটৰ নাই চ' গতিকে মোক ডক্টৰেট দিও লাভ নাই নিদিও লাভ নাই একে কাম কৰি যাব আপুনি মই যিমান গান লিখিছোঁ বেছিভাগ ডক্টৰেটে লিখা নাই গান বুলি কওঁতে মই এটা কথা সুধোঁ আপোনাক যে 5,000 গান লিখিছোঁ 5,000 গান one of the biggest like all songs are great এতিয়া মোক ডক্টৰেট দি কি লাভ আছে দিছে ঠিক আছে ইটছ অনাৰ ধুনীয়াকৈ পাতিছে তেওঁলোকে আৰু লগত লো মাজাক দিছে তেওঁক মই বিৰাট ভাল পাওঁ সদায় একটা ড্ৰেছত থাকে ইজ এ নাইচ গাই উই আৰ গুড ফ্ৰেণ্ডছ চ' এইটো ভাল লাগিছে আই এপ্ৰিচিয়েট দেট এপ্ৰিচিয়েশ্যনটো মেইন আৰু এতিয়া সিদিনা মোক কমাৰ্চত কৈছে ডক্টৰ জুবিন গাৰ্গ বুলি নকবি এইটো নিলিখে নাই মানুহে নকয় এইটো ইটছ এন অনাৰ ঠিক আছে এইটো ইয়াতে আছে এইটো মই লগাই থৈ দিছে ইয়াত ইট ডাজন্ট মেটাৰ টু মি মানে মোৰ কথা হ'ল ডক্টৰেট ডাঙৰ কথা নহয় মানুহে মোক যিটো মৰম দিছে সেইটোহে মোৰ সন্মান মানুহেও মৰম দিছে আৰু লগতে আপুনি অসমক মৰম দিছে আপুনি বম্বে থাকি যাব পাৰিলে ঘূৰি আহিছে না আপুনি ঘূৰি আহিছে অসমলৈ ভূপেন হাজৰিকা ঘূৰি আহিছিল আপুনিও ঘূৰি আহিছে এইটো কথা আমি থাকিব নোৱাৰোঁ তাতে ট্ৰেফিক জামত আধা জীৱন গুচি যায় মই নাথাকোঁ তাত মই 12 বছৰ থাকিলোঁ মই নমস্কাৰ মই বোলো মই গছ গছনি নদী পাহাৰ মই তাৰ লগতে থাকিম যা আমাৰ মানুহৰ লগত থাকিম মোৰ পাণ দোকানটো বেছি ইম্পৰ্টেণ্ট মোৰ কাৰণে মই জানো আপুনি মোৰ কাৰণে মোদী ইম্পৰ্টেণ্ট নহয় মোৰ ওচৰত যে দোকানটো আছে বৰ্মন ইজ মষ্ট মানে মৰমৰ বেছি ক্ল'জেষ্ট মই বেছি কথা নাপাতো মাত্ৰা দিওঁ হি ইজ হেপী
হি ইজ হ্যাপি, আই এম হ্যাপি। এটা কথা সুধো মই, আপুনি 5,000 গান লিখাৰ কথা ক'লে, আপুনি ইমান ধুনীয়া গায়। এবাৰ লতা মংগেশকাৰে কৈছিলে, তেওঁ সুধিছিল ইমান গান গাইছে আপোনাৰ কোনকেইটা গান প্ৰিয়, তেওঁ তেতিয়া কৈছিলে আয়েগা আনেৱালা এটা, কাহি দীপ জ্বলে কাহি দিয়ে। আপোনাৰ তেনেকুৱা কিবা মৰমৰ গান আছেনে যিটো গান আপুনি গাই থাকে? আই এম এক্সপ্ল'ৰিং, দ্যাটছ দ্য থিং। মায়াবিনী বা মনৰ গানত প্ৰত্যেকটো সময়ত এটা এটা গান মোক ষ্ট্ৰাইক কৰি থাকে ব্ৰেইনত। মায়াবিনী ৱাজ ওৱান অফ দ্য বেষ্ট। মায়াটো আছে বাৰু, মায়া ইজ লাইক, বাট ইটছ এ ৰোমেণ্টিক চং। মায়াবিনীটো ৰোমেণ্টিক। খালি মায়াবিনী চায়াবিনী কথা, এতিয়া ৰৈ ৰৈ বিনালে চিনেমা বনাই আছোঁ। ৰৈ ৰৈ বিনালে গানটোত মোৰ আটাইতকৈ টান এটা গান, আৰু সেইটো মই চবকে যেতিয়া মই শ্বুটিং কৰিম চবকে দেখুৱাম মই কি কৰিছোঁ। মই সেইকাৰণে বেছি নকওঁ গানটোৰ কথা। যেতিয়া গানটো ৰিলিজ হ'ব মানুহে তেতিয়া গম পাব, অ' this is a song, it's massive, it's bigger than life. গতিকে তেনেকুৱা ঢেৰ গান আছে। কিন্তু আপুনি যে কিবা এটা সফলতা পায় পটককৈ আপোনাৰ কাৰ মুখখন মনলৈ আহি যায়? তোৰ আকৌ আচ্ছা, গৰিমা বৌৰ কথা কওঁ মই। গৰিমা বৌ, নিনি মুখখন মনলৈ মোৰ নাম মৃদুস্মিতা, সকলোৱে নিনি নিনি কৰি মোৰ নামটো নিনি কৰি মই নিনি বুলিয়ে মাতো, মই ক'ৰ মৃদুস্মিতা জানো? তুমি নাজানা বাৰু। কিন্তু তোমাৰ এটা কথা, তুমি দিল্লীতো মোক এবাৰ এইটো কৈ দিছোঁ মই দৰ্শকক, মই তুমি খোজকাঢ়ি গৈ আছোঁ, তুমি চাধা মাৰিবলৈ গৈ মুচিটোৰ ওচৰত তোমাক মই টানো, তুমি ল'বলৈ যোৱা। লণ্ডনত কি কৰিলা? তাততো এনেকৈ চাধা খাবলৈ পোৱা নাযায়। লণ্ডনত হেৰি আছিল নহয়, আমাৰ মনত আছেনে কথা? দিল্লীত সিদ্ধাৰ্থ আছিল নহয়, তাক লগাই দিওঁ, তেওঁ মাৰে। অঁ, সিদ্ধাৰ্থ মাৰ বুলি ক'লে মাৰি দিয়ে। সিও খায়তো। থোৱা মেলা এইবিলাকতো তাত বহুত ষ্ট্ৰিক্ট হয়। নাই, মই না, আই এম ভেৰি স্পেচিফিক। মই মানে টয়লেট যাম, মুখ ধুম, মই য'ত ত'ত নেপেলাওঁ। আৰু মই আই কেন ডু টয়লেট এনিৱেৰ। আমাৰ মানুহবোৰে ৰাস্তাত মুতে, মই নুমুতো। কিন্তু মই আপুনি কৰিবও নোৱাৰে, আপুনি ইমান ফেমাছ মানুহ, আপোনাৰ ক'ৰবাত কেতিয়াবা কেতিয়াবা অকলেও থাকোতো, কিন্তু মই নাযাওঁ, চবেই জানে। আই নিড প্ৰপাৰ বাথৰুম, ৱাটাৰ, মোক লাগিব। মোক নহ'লে ৰেষ্ট ৰুম ক'ৰবাত, নহ'লে মানুহ ঘৰত সোমাই দিওঁ। আপোনাক মই ধেমালি কৰিলোঁ বাৰু এইটো, আপুনি যেনেকৈ মোৰ নিজৰ একেবাৰে। আই এম লাইক দেট, আই এম ভেৰি হাইজেনিক, আই ষ্টে লাইক দেট। আপুনি সমাজৰ কাৰণে বহুতখিনি মাতেও। এবাৰ আপুনি এটা ল'ৰাই চিগাৰেট খোৱাৰ কাৰণে কৈছিল, নিজৰ কাৰণে কোৱা নাছিল আপুনি, তাক গৈ নিজে এই কামবিলাক এতিয়াও কৰেনে? ল'ৰা ছোৱালীক দেখিলে যে নেখাবি, এতিয়া চাই দিলেই ভয় খাই যায়। এনেকৈ চাই দিলেই হ'ল, বুজিছ? সি পলাই দিয়ে লগে লগে। সি বাৰু অলপ বেলেগ বেছি কথা কৈছিলে কাৰণে মাৰিছিলোঁ তাক, মই এইটো আৰু উপায় নাই। এটা কথা হৈ যায় কেতিয়াবা, সেইটো কেতিয়াবা এচৰ কাৰোবাক দিব পাৰোঁ। মই ইয়াতো মাৰিছোঁ, কিমান মানুহ মাৰিছোঁ, খাগুলিত কিমান মাৰিছোঁ। এতিয়া মাৰপিটবোৰ কমাই দিলোঁ, এতিয়া আৰু অকল চাই থাকোঁ, একো নাই, অ'কে। কিন্তু সেই বস্তুটো আপুনি সদায় ৰেছপনচিবিলিটি লৈ আহিছে, দায়িত্ব, যে এই কামটো নকৰিবি, বাটত চিগাৰেট নাখাবি বা কিছুমান কথা। পাব্লিক প্লেচত চিগাৰেট টিকেট খালে মই বেয়া পাওঁ। আপুনি নিজে কেতিয়াও খোৱাও নাই ন? কেতিয়াও নাখায়? মই চিগাৰেট নাখাওঁ। আপুনি কেতিয়াও নাখায়? মই কেতিয়াও দেখা নাই, চিগাৰেট কেতিয়াও নাখায়। এটা কথা সুধোঁ, আগতেও ইণ্টাৰভিউ কৰিছোঁ, যিহেতুকে একদম মোৰ ভয় লাগেতো চব কথা মই এতিয়া ইণ্টাৰভিউত সোধা নিচিনাকৈ সুধিব নোৱাৰোঁ। আমিও কওঁ যে মদ নাখাবা, চবেই কয় যে মদ নাখাবা, কিন্তু এই মদটোৱে আপোনাক ক্ৰিয়েটিভিটিত সহায় কৰে নে আপুনি ভাবে যে আপোনাক কিবা এটা কথাত মোক হেল্প কৰে? সেইটো বেলেগ কথা। কি কৰে আপোনাক? এটা লাগে নেকি? যেনেকৈ মই গাখীৰ চাহ কাপ খাই ভাল পাওঁ, মই তেনেকুৱা এটা আছে নেকি? It gives me pain, it gives me ecstasy. কেতিয়াবা কৰে, খালি এতিয়া মই আগৰ নিচিনা মদ নাখাওঁ। খালি লিখিব পাৰে এনেকুৱা কিবা এটা আছে নেকি? মই গাখীৰ চাহ খালে মোৰ মনটো অলপ ভাল লাগি যায়, মই 10 টাকাত লিখি দিম মদ খাই পেলাই। সেইটো এটা আছে তাৰমানে আপোনাৰ কাম কৰাৰ সময়ত? কাম কৰাৰ সময়ত খালি এইটো কমাইছোঁ এতিয়া আগৰ নিচিনা। আৰু মদ খোৱাটো মই ভাবোঁ মানে কি, ইটছ এ ট্ৰেডিশ্যন হিচাপে থাকিলে ভাল। সেইটো এডিকশ্যন হ'ব নালাগে। ট্ৰেডিশ্যন আৰু এডিকশ্যনৰ মাজত ডিফাৰেঞ্চ আছে। আপুনি এডিকশ্যনটোৰ পৰা আঁতৰি আহিছে? মই এডিকশ্যনৰ পৰা মই এটা ওলাই দিছোঁ আৰু উপায় নাই। মাজতে হৈছিলে বাৰু এডিকশ্যন, মোৰ হাৰ্মো কৰিছিল চাগে, কামত অকণমান দিগদাৰো হৈছিল চাগে। সেইটো বেছি কাম কৰিলেও হয়, সেইটো মানে ইট ইনষ্টিগেটছ ইউ, মানে টেনশ্যন, কিবা কিবি কাম, আমুক তামুক গান, কিবা বেছি কাম কৰিলে হয়। সেইকাৰণে কম কাম কৰিলে ভাল মানুহৰ। অলপ অলপকৈ কৰা আৰম্ভ কৰিছে আপুনি? এতিয়া মই লাষ্ট 15 দিন কামেই কৰা নাই। কাম কৰিছোঁ, চিনেমাখনত লাগি আছোঁ, বেলেগ কথা। মই বেলেগ কাম কৰা নাই কিন্তু, কাৰণ বেলেগ কামত সোমাই দিলে মই মৰিলোঁ। মানে অকণ দিগদাৰ হৈ মই সেইকাৰণে মই মেচিনেই অন কৰা নাই। গোটেই মেচিন বন্ধ কৰি থৈছে? চব বন্ধ, 15 দিন বেছি হ'ল, 20 দিনমান চব বন্ধ কৰি থৈ দিছোঁ। কাৰণ মই অন কৰিলে মই জানো মই সোমাই দিলোঁ, মই মৰিলোঁ আৰু তেতিয়া মোক উঠাব নোৱাৰে কোনো। সেইকাৰণে মই বন্ধ কৰি থৈছোঁ। একেৰাহে কৰি থাকে নেকি? ঘণ্টা ঘণ্টা কৰে? একেৰাহে কৰি থাকে? একেৰাহে কৰোঁ। আজিকালি খালি মই 2টামান বজালৈকে কৰোঁ। আগতে সূৰ্যোদয় যেতিয়া হয় তেতিয়া শুবলৈ যাওঁ আৰু। এতিয়া সেইকাৰণে খিৰিকীখন লগাই লৈছোঁ। সূৰ্যোদয়খিনি খিৰিকীখন কৰি লৈছোঁ, যাতে মানে মই গম পাওঁ যে পোহৰ হ'ব হৈছে। অ'কে, পৰহি মই সেইটো ভুল কৰিছোঁ। পৰহি মই ৰাতিপুৱা 4টা বজাত উঠিছোঁ, উঠি পেলাই অলপ পোহৰ হৈছে, মই ভাবিলোঁ গধূলি 4টা বাজিলে, কাৰণ ৰাতি আমাৰ পোষ্টাৰিং আছে। বোলো 4টা বাজিলে, কোনো উঠা নাই, চবকে জগাই দিছোঁ। কৈছে দাদা ৰাতিপুৱা 4টা। বোলো
তাৰপিছত পাকঘৰত গ'লোঁ আৰু গৈ ফ্ৰিজটো খুলিলোঁ, ব্ৰেড 2 পিচ পালোঁ, বাটাৰ, ব্ৰেড, কণী এটা পালোঁ, খালোঁ, খাই পেলাই আকৌ শুই দিলোঁ। তাৰপিছত একদম গধূলি উঠিছোঁ 3টা বজাত। বোলে এতিয়া গধূলি নে? বোলে এতিয়া গধূলি আৰু লেটছ গ'। আপুনি যি টি খায় নে কেনেকৈ খায়? আপোনাৰ খোৱাটো কেনেকুৱা যে মই এইটো সময়ত ভাত খাম, এইটো সময়ত চাহ খাম, এনেকুৱা ফিক্স নে যেতিয়াই যি মন যায় খালোঁ আৰু? নহয়, খালি মই ৰাতি 2বাৰ খাওঁ। মই অকণমান উল্টা কাৰোবাৰটো। ৰাতি মই ধৰ 2টা 3টাত এবাৰ খালোঁ, আকৌ 6টামান বজাত মই থৈ দিওঁ ওপৰত। 6টামান বজাত বেছি বস্তু নহয়, ৰুটি এখন ল'লোঁ, অলপ ভাত হ'লেও কিবা থৈ দিয়ে আৰু মাছ এপিচ, বেছি মই বস্তু নাখাওঁ। অকণমান খাই দিওঁ, মোৰ ব্ৰেকফাষ্ট হৈ যায়। তাৰপিছত একদম আৰু পিছবেলা আৰু 3টা বজাত 4টা বজাত বছ। এতিয়া শেষৰ ফালে আহিছোঁ আৰু তাৰপিছত বহুতখিনি যদি সময়। মন যায় আৰু সেই 8টা 9টামান বজাত কিবা এটা সৰু বস্তু কিবা এটা খাই দিওঁ। দিনতেই মানে ৰাতি ৰাতি তেতিয়া মোৰ কাম আৰম্ভ হৈ যায় ন, তেতিয়া সৰু বস্তু কিবা এটা ম'ম' 2 পিচে খাই দিলোঁ। বা মই বাৰু বাহিৰৰ বস্তু ইমান নাখাওঁ, কম খাওঁ আৰু স্পাইচি নাখাওঁ। তাৰপিছত একেবাৰে ৰাতি আৰু জ্বলা এনেকুৱাবিলাকো একদম কম। জ্বলা মই খাওঁ, মই ভোট জলকীয়া খাওঁ। এই এনেই যে দিয়ে চচ টচ এইবোৰ যে কিবা যে চবে খাই যে, মই শুকান জলকীয়াবিলাক এইবোৰ নাখাওঁ আৰু। আমাৰ কোনেও নাখায়, আমাৰ আকৌ আদা নহৰু পিঁয়াজ চলে বছ। এই বহুত মানুহৰ কাৰণে খোৱা বনায়, মই যেতিয়া আহোঁ দেখোঁ যে খোৱা বনিয়ে আছে। ৰাতি কোনে খাইছে মই নাজানো আৰু। বহুত মানুহে একেলগে খায়, 20টা মানে খায়, 20টা 30টাই খায়। মানুহ নহ'লে আপুনি থাকিব নোৱাৰে নহয়, সদায় একদম পূৰা এটা সাংঘাতিক অকল থাকিব পৰিৱেশ। নোৱাৰোঁ। হা কেতিয়াবা থাকেনে গৰিমা বৌ, আপুনি, খুৰা, এনেকৈ মানুহ 3টা ঘৰতে আজি আছোঁ এনেকুৱা টাইপ এটা? আই কেন ষ্টে লাইক দেট। মোক এনিটাইম মানুহ লাগিব। শেষৰ ফালে আহিছোঁ আৰু, কাৰণ আপোনাক মই বহুত সময় লৈছোঁ। ড্ৰেছটো সদায় বেলেগ পিন্ধে, আজি বৰ ধুনীয়া কাপোৰ এটা পিন্ধে। এইটো স্কটিছ, এইটো ল'ৰাৰ কাপোৰ তাৰমানে। এইটো ল'ৰাৰ, ছোৱালীখিনি অলপ দীঘল হয়, হয় ছোৱালীবোৰ দীঘল হয়। বাট ইটছ লাইক এ স্কাৰ্ট। এতিয়া আমাৰ মানুহ দেখিলে ক'ব স্কাৰ্ট পিন্ধি আহিছে বুলি ক'ব, বাট ইটছ নট এ স্কাৰ্ট, ইটছ কল্ড কিল্ট। দামো আছে চাগে এইটোৰ? এইটো দাম আছে, এইটো মানে কাৰণ অৰ্ডাৰ দিব লাগে। ইয়াত আমি বনাই ল'ব পাৰোঁ, একো নাই, বনাই ল'লে আমাৰ সস্তা হ'ব। কিন্তু বস্তুটো ইয়াত নাপায় যায় আৰু কোনো নিপিন্ধে। প্ৰথম কথা হ'ল সেইটো। নিপিন্ধে। এতিয়া মই বনাব দিছোঁ আৰু 10টামান। 2টা আছে আমাৰ ট্ৰেডিশ্যনেল লৈ পেলাই, ট্ৰেডিশ্যনেল কাপোৰ লৈ পেলাই। গৰিমাৰ লগতো থাকেই আৰু দৰ্জি থাকে এনি টাইম। মই কৈছোঁ 10টামান বনাই দিম, একদম ট্ৰেডিশ্যনেল। আপোনাৰ কাপোৰবোৰ এবাৰ ডিজাইন চাগে বয়ে কৰিছে, চিনেমাখনে যিটো ডিমাণ্ড কৰিছে কাহিনীভাগে ট্ৰাই কৰিছোঁ। গোটেইখিনি বয়ে কৰিছে। বয়ে আপোনাৰ প্ৰফেচনেল দুইটাতে কিন্তু একেলগে হাতত হাত ধৰি আগবাঢ়ি গৈ আছে, সদায় থাকে তেখেত আপোনাৰ লগত। চাগে খালি মোৰ ষ্টেজ ড্ৰেছটো তাই ইমান নাচায়, কাৰণ মই যি টি পিন্ধি দিওঁ। মই যি টি পিন্ধি ওলাই দিওঁ, মানে সেইটো তাই মেইনটেইন কৰিবলৈ বৰ দিগদাৰ হয়। বাৰু ডিজাইন কৰি দিয়ে যে 5টা চাৰ্ট বনাইছোঁ দেই তোমাক, এনেকৈ দি দিয়ে, এইকেইটা লোৱা বঢ়িয়া বঢ়িয়া। অ'কে, যি পিন্ধা পিন্ধি থাকে। কেতিয়া মই পিন্ধোঁ, ক'ত পিন্ধোঁ, সেইবোৰ নুসুধে এইবোৰ আৰু। মানে বৰকে কথা বোলে আপুনি বেয়া পায় নেকি? কোনোবাই যদি কয় যে এইটো কাম কৰ, এইটো কাম নকৰ? এইটো মই সৰুৰ পৰাই তেনেকুৱাই আৰু না কৰিলে মই কৰিমেই সেইটো, নকৰিবা মই কৰিম এইটো। চ' ৰেবেল এটিটিউড এইটো একদম সৰুৰ পৰা আছে। এইটো আগৰ পৰা এইটো। মাৰ খোৱা নাছিল নে ঘৰত? সৰুতেতো আমি বহুত মাৰ খাওঁ। মায়ে সেইটোৱে কৰে, সেইটো নাখাবি দেই বুলি কয়। ভাতটো বাঢ়ি লৈছোঁ, নাখাবি। মই একদম সৰু তেতিয়া, মই খাম কিন্তু তেতিয়া। খাবলৈ গ'লে নাখায়? যদি খা বুলি কয় মই নাখাওঁ, তেতিয়া মোক বিচাৰি ফুৰিব লাগিব। শেষৰ 2টা কথা, এই টেটুটোত কি লিখা আছে আৰু চিকাৰখনৰ ওপৰত আপুনি আমাৰ দৰ্শকক কি ক'ব? আই কেন ফল বাট নেভাৰ ফেইল, ইটছ নাথিং। যে মই পৰিব পাৰোঁ কিন্তু ফেইল হ'ব নোৱাৰোঁ, মই আকৌ উঠিব পাৰোঁ। কিন্তু চিকাৰ ইজ এ ডিফাৰেণ্ট ফিল্ম। চ' চবেই চাব, সেইটো কথা কৈছোঁ। ফ্ৰান্সৰ মানুহে এক্টিং কৰিছে, ইংলেণ্ডৰ মানুহে এক্টিং কৰিছে, আমি কৰিছোঁ, বেংগলৰ মানুহ আছে, পাকিস্তানৰ মানুহ আছে, বাংলাদেশৰ মানুহ আছে, তুৰ্কীৰ মানুহ আছে, ইংলেণ্ডৰ মানুহ আছে, ৰাছিয়াৰ মানুহ আছে, একেলগে কাম কৰিছে। চ' একেলগে কাম কৰা এটা প্ৰচেষ্টা, সেইটোৱে বিচাৰোঁ যে চিকাৰ চাওক চবে। ধন্যবাদ জনাইছোঁ আপোনাক। আমাৰ সকলোৰে মৰমৰ ইতিমধ্যে কৈছোঁ, তেখেতে যিখিনি কাম কৰে সেই কামখিনি আমাৰ বাবে গৌৰৱ, আমাক পৰিচয় কৰাই দিয়ে। তেখেতৰ কামে, তেখেতৰ কষ্টই আপোনাক মোৰ বাবে সম্ভাৱনী এটা কঢ়িয়াই আনে। আমাৰ মৰমৰ, সকলোৰে মৰমৰ, মোৰ মৰমৰ গল্ডিদা, তুমি আগবাঢ়ি যোৱা আৰু তোমাৰ সফলতা মানে অকল তোমাৰ নহয়, এয়া আমাৰ